চেন্নাইৰ পৰা ঘৰলৈ অহাৰ পথত সন্ধানিত হৈছে মুকালমুৱাৰ এজন যুৱক। ৰেলৰ পৰা নিৰুদ্দেশ হৈছে মুকালমুৱাৰ ১ নম্বৰ কান্ধবাৰীৰ শহীদুল ইছলাম। অঞ্চলটোৰ কেইজনমান যুৱকৰ সৈতে ঘৰলৈ উভতিছিল যুৱকজন। ১৪ নৱেম্বৰত ৰেলযোগে চেন্নাইৰ পৰা যাত্ৰা কৰিছিল শহীদুলে। ১৫ নৱেম্বৰৰ নিশাৰে পৰা সন্ধানহীন শহীদুল ইছলাম আৰু শহীদুলৰ পৰিয়ালক ফোনযোগে সমগ্ৰ ঘটনা অৱগত কৰে যুৱকজনে। শহীদুলৰ সন্ধান বিচাৰি মুকালমুৱা আৰক্ষীক লিখিত আবেদন পৰিয়ালৰ আৰু সম্ভেদ পালে 7029820333 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। সূতা মিলত কাম কৰিব গৈছিল। কিমান দিন হ'ল যাব? যোৱাৰ মোটামুটি 1 মাহ পাৰ হ'ল। নিৰুদ্দেশ হোৱাৰ 15 তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে। 14 তাৰিখৰ পৰা ৰেলত উঠিছিলে ৰাতি 10টা বজাত। 15 তাৰিখে ৰাতি 10টাৰ পিছৰ পৰা নোহোৱা হৈছে মানুহটো। আমাৰ গাঁৱৰ লগৰ কিছুমানৰ লগত গৈছিল, সিহঁতে আছে, কিন্তু ই অকলে বাকী আৰু আগত যোৱা মানুহৰ লগত ঘূৰি আহিছিল। লগৰকেইটাই কৈছে যে আমি ৰাতি একেলগে খাই লৈ শুইছোঁ, টোপনিৰ পৰা উঠি ৰাতিপুৱা চাওঁ যে সি নাই, তাৰ বেগটো আছে, মানুহটো নাই। ট্ৰিপৰ পৰা মানে টিকট কাটিছিল, তাৰ পৰা মানে 14 তাৰিখত টিকট কাটিছিল, 15 তাৰিখে মানে নহৈছে, ৰেলৰ পৰা নহৈছে। এই চেন্নাইত কাম কৰিব গৈছিল সূতাৰ মিলত। তাৰপিছত সূতাৰ মিলৰ পৰা সি কোম্পানীৰ পৰা গুচি আহিছে। কোম্পানীত দৰমহা কম দিছে কাৰণে সেই কোম্পানীৰ পৰা গুচি আহিছে। লগৰ বন্ধুবিলাকৰ লগত আহিছিল, বন্ধুবিলাক কেকানৰ, সিহঁতৰ লগত আহিছিল। আহোঁতে মানে ট্ৰেইনৰ পৰা ৰাতি 14 তাৰিখে ই নাই, ট্ৰেইনৰ পৰা নোহোৱা হৈছে শহীদুল।